একদম ৰাতিপুৱা হ'লেই কাৰ্টুন আৰম্ভ হৈ যায় গোটেই দিনটো কাৰ্টুনে চাই থাকে তাই আজিকালি চকু বেয়া হৈ যাব ন দেখুৱাই দেখুৱাই চকুকেইটা কেনেকৈ ৰঙা হৈ গৈছে তোমাৰ কি খবৰ সকলোৰে আৰু মই আজি ৰাতিপুৱাৰ পৰাই মই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ এয়া দেখিছে গা পা ধুই আহিছোঁ মুখটো ধুই দিছোঁ এতিয়া ৰাতিপুৱা আজি ভাত বনাম আজি আছে অমাৱস্যা দুপৰীয়া সেইকাৰণে ভাবিছোঁ আজি ৰাতিপুৱাই ভাত পানী খাই আজৰি হৈ লওঁ দুপৰীয়া ভাত নাখাওঁ আৰু তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিমান পাৰোঁ আপোনালোকক অলপ অলপ শিকাম লৈও খেলে আজিকালি আমাৰ লাইট নিদিলে পাকঘৰ আন্ধাৰ লাইটটো দি লৈছোঁ অফিচত যোৱাৰ আগত আৰু গা ধোৱাৰ আগত অলপ অলপ বাৰীত কাম কৰে তেওঁ খুব খেতি কৰাত লাগিছে অলপ অলপকৈ কৰি থাকে আৰু সদায় ভাত খাই বহি লহি বহলে মোবাইল লৈ ল'ম এতিয়া মই মোবাইল লৈ ল'ম ধুনীয়াকৈ বহি লহি এইখিনি আহি যা অঁ কাৰ্টুন চাই চাই খাবি এইখিনি বহি লহি দেখা কি কৰিছা তুমি নাচিছা এয়া চাওক আমাৰ নিধি কেনেকৈ নাচি আছে এনেকৈ গামোচা পিন্ধি ঘৰতে নাচি থাকে আৰু তাই চুলিকেইডালো নাই এতিয়া কেনেকুৱা লাগিছে হয়নে অঁ টপু তুমি টপু চুলি নাই চুলি কোনে কাটিলে কৈ দিয়াচোন চুলি কোনে কাটি দিলে কৈ দিয়া মামা মামা দেখুৱাই দিয়া এখানে আৰু আজি 1:30 বজাৰ পৰা অমাৱস্যা আছে বুলি গম পালোঁ সেইকাৰণে 1:30 বজাৰ আগতে ৰুটি বনালোঁ 1:30 বজাৰ আগত আমি খাই কৰি আজৰি হ'লোঁ আৰু ৰুটি বনালোঁ আৰু কাবুলি বুট আলুৰ অকণমান জোল বনালোঁ এই অফিচৰ পৰা আহি নিজেই কুকাৰৰ খপ খুলিছেই কাৰণ উৎপাত হৈছে দেৰি হৈছে বুলি ভাবি আৰু সোনকালেই কৰাত লাগিছোঁ মোৰ ভিডিঅ'টো আজি ইমানেই আছিল যদি ভাল লাগিল চাই তেনেহ'লে লাইক কৰিব আৰু মোৰ যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব